হৰিপ্ৰিয়া পাকঘৰ অন্যতম ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে চাগে আৰু মোৰো ভালে। যিহেতু আমাৰ ভোগালী বিহু ভোগৰ উৎসৱ, সেইকাৰণে আমাৰতো পিঠা পনাৰ বনোৱাটো আমাৰ প্ৰত্যেকগৰাকী গৃহিণীৰে মানে কৰ্তব্য বুলিয়ে ক'ব লাগিব। আৰু কৰ্তব্য বুলিও নহয় মানে কি, কাৰণ যিহেতু এইটো বিহুত আমি মানে খোৱা হয়, চব বস্তু পোৱা যায়, এভেইলেবল পোৱা যায়, শাক পাচলিৰ পৰা আদি কৰি প্ৰত্যেক বস্তুৱে পোৱা যায়। সেইকাৰণে এইটো মাঘ বিহু ভোগালী বিহু বুলিও কোৱা হয়, তো জানেই সকলোৱে। আৰু এতিয়া মই বনাম, এয়া মই সিদিনাখন আগৰ ভিডিঅ'টো মই দেখুৱাইছিলোঁ আপোনালোকক পকা মিঠৈ লাড়ু বনোৱা। সেই লাড়ুখিনি মই বৈয়ামত অলপমান ভৰাই ৰাখিছোঁ। এইখিনি চাওক, মই দেখুৱাই দিছোঁ। একদম বিহু উৰুকাৰ দিনাখনেই গোটেই কি বনালোঁ মই দেখুৱাম। এতিয়া মই এয়া বৰা চাউল খুন্দি ৰাখিছিলোঁ ঢেঁকীত, সেইটো মই দেখুৱাগে নহ'ল। এইখিনি বৰা চাউল মই খুন্দি লৈছোঁ আৰু বনাম তিল পিঠা আৰু নাৰিকলৰ পিঠা, আৰু বনাম কেইটামান জোন পিঠা। সেইকাৰণে নাৰিকলৰ পুৰখিনি এয়া গোটেই নাৰিকল, অকণমান দুটামান ইলাইচি আৰু অকণমান চেনি দি পেলাই শুকানে ভাজি ল'লোঁ। এতিয়া মই গেছটো অফ কৰি দিম। এইখিনি হৈ গ'ল। আনফালে আন এখন কেৰাহী পাতি দিছোঁ, কেৰাহীখন গৰম হৈছে। এতিয়া ইয়াতে মই দি দিম এইখিনি ধুই শুকুৱাই ৰখা তিলখিনি দি দিম। তিলখিনি বেছি সময় ভাজিব নালাগে। সকলোৱে জানে তিল ভজাটো কেনেকৈ ভাজে। তিল বেছি ভাজিলে অকণ তিতিকি হৈ যায়, সেইটোও জানে। অকণমান ভাজিব লাগে, এনেকৈ হাতেৰে অকণমান চাব লাগে ফৰফৰীয়া হৈছে নে নাই। হৈছে, ইয়াত তিল ফুটিছে। শব্দ শুনিছেনে? তিল ফুটা শুনিছে চাগে দেই, শুনিছে। এয়া হৈছে। এতিয়া মই এইখিনি ঢেঁকীত গুড়া কৰিব লাগিছিলে, কিন্তু মই ঢেঁকীত গুড়া নকৰোঁ। কাৰণ কিয় জানেনে? ঢেঁকীটোত আৰু মানুহে পিঠাগুড়ি খুন্দিবলৈ আহিব, আকৌ তিল খুন্দি দিয়াৰ পিছত আকৌ লেতেৰা হৈ যাবগৈ, আকৌ মানে হেৰি কৰিব লাগিব, চাফা কৰিব লাগিব। এতিয়া চাফা হৈয়ে আছে, যিহেতু পিঠাগুড়ি খুন্দাই হৈ আছে। সেইকাৰণে মই মিক্সি জাৰ এটাতে এইখিনি মই ধুনীয়াকৈ গুড়াকৈ খুন্দি ল'ম। তাৰপিছত ইয়াত মই গুড় মিঠৈ আৰু কি কয় নিমখ কেনেকৈ খান আপোনালোকক দেখাইছোঁ। গুড় মিঠৈ দুটা কৈ দিলোঁ দেই, দুটা শব্দই কৈ দিছোঁ, গুড় আৰু মিঠৈ। ঠাই বিশেষে গুড় বুলি কয়, ঠাই বিশেষে মিঠৈ বুলি কয়। এয়া আহক, এইখিনি মই গেছটো অফ কৰি দিছোঁ, ঠাণ্ডা হ'বলৈ দিম এতিয়া। তাৰপিছত মই এইখিনি গুড়া কৰিম। আনফালে মই যে কৈছিলোঁ কেইটামান জোন পিঠা বনাম, নাৰিকল ভাজি থৈছিলোঁ। তিলৰ পিঠাও কেইটামান বনাম, নাৰিকলৰ পিঠাও বনাম। নাৰিকল সেইকাৰণে দুইখিনিৰ কাৰণে ভাজিছোঁ, আৰু জোন পিঠা বনাবৰ কাৰণে নাৰিকলখিনি ভাজি ৰাখিছোঁ। এয়া জোন পিঠা, এইখিনি মই ময়দা, ইয়াত প্ৰায় 250-300 গ্ৰামমান ময়দা আছে। এই ময়দাখিনি মই সানি থ'লোঁ, কিন্তু দেখুওৱা নহ'লগৈ, একদম পাহৰি গ'লোঁ দেই দেখাবৰ কাৰণে। কেনেকৈ সানিছোঁ মই কৈ দিছোঁ বাৰু, জানেই আপোনালোকে ময়দা সানিবলৈ নিমকি চিমকি বনাই চাগে। আৰু এইটো মানে মই ময়দাখিনি ল'লোঁ, লোৱাৰ পিছত ইয়াতে মই ঘিউ অলপমান 4-5 চামুচমান ঘিউ মই ইয়াতে এড কৰি দিলোঁ। দি পেলাই শুকানে মই এইখিনি এনেকৈ হাতেৰে মুঠি এনেকৈ মানে যেতিয়া হেৰি কৰিম, হাতেৰে এনেকৈ দিম, মানে কি কয় মুঠা মাৰি দিম, তেতিয়া যাতে মুঠা খাই যোৱাকৈ থৈ পেলাই তাৰপিছত পানী দি পেলাই মই যেনেকৈ লুচি বনালে বেলে তেনেকৈ বেলি ল'লোঁ। লৈ পেলাই মই ঢাকন এখনেৰে, ইয়াৰ প্ৰায় আপোনাৰ 2-2.5 ঘণ্টামান হৈ গ'ল, ঢাকি ৰাখিছোঁ। তাৰপিছত মই কেনেকৈ বনাওঁ সেইটো আপোনালোকক দেখুৱাই আছোঁ। মই খুন্দি আনিলোঁ, গুড়াকৈ খুন্দি আনিলোঁ। এতিয়া মই এইখিনি সানিবৰ কাৰণে মই ইয়াত কি দি আছোঁ। চবেই দিয়ে চাগে ন? নিমখ দিয়ে নে নিদিয়ে আপোনালোকৰ ফালে জনাবচোন। আমাৰ ফালে অকণমান নিমখ দিওঁ দেই। তিল ভাজিলে ইমান ধুনীয়া এটা গোন্ধ ওলায় ন, মোৰ গোন্ধটো ইমানেই ভাল লাগে। কিন্তু সঁচা কথা ক'বলৈ গ'লে তিলপিঠা মই নাখাওঁ, কিয় নাজানো। মই বনাওঁ, কিন্তু মই নাখাওঁ। মই তিলৰ তৰকাৰী খাই ভাল পাওঁ, চাটনি খাই ভাল পাওঁ, কিন্তু পিঠাটো খাই মই ইমান ভাল নাপাওঁ। আৰু এইখিনি গুড় মানে মিঠৈ দুটা শব্দত আকৌ কৈ দিছোঁ। এইখিনি মিঠৈ, বালিয়া মিঠৈ, এইখিনি মই ধুনীয়াকৈ মসৃণকৈ ইয়াতে কুটি ল'ম এখন কটাৰীৰ সহায়ত। কটাৰী মানে চুৰি আৰু, একে আৰু দুটা শব্দ কৈ আছোঁ আজি বিহু বুলি। এয়া পৰিমাণ হিচাপত মিঠাটো আপোনালোকে যোনে যিমান খায় সিমান পৰিমাণত দি ল'ব। মই অকণমান মিঠাটো বেছিকৈ দিম। মিঠৈ মই কাটি ল'লোঁ। এতিয়া মই গোটেইখিনি একদম ধুনীয়াকৈ মিশ্ৰণ কৰি ল'ম। প্ৰথম পিঠা আৰম্ভ কৰিছোঁ বনাবৰ কাৰণে। মই কিহত বনাইছোঁ কওকচোন বাৰু, ভাবিব পাৰিছেনে কিহত বনাইছোঁ? এইখন হ'ল এটা চচপেনৰ ঢাকনি। মই ইয়াতে বনাওঁ পিঠা, নাহাঁহিব দেই আপোনালোকে। মোৰ ভাল লাগে, সুবিধা লাগে, য'ত সুবিধা হয় ত'তেই বনাব লাগে। তাও আছে, কিন্তু মই নবনাওঁ। মই এইখনতে বনাই মোৰ অভ্যাস হৈ গ'ল, সেইকাৰণে মই এইখনতেই বনাওঁ। এইখনত পটাপট হয় পিঠাকেইটা। এয়া পিঠা বনোৱা হৈ গ'ল। পিঠা বনোৱাৰ পৰা শেষৰ ফালে এনেকৈ ডলাত মই থৈ গ'লোঁ এফালৰ পৰা।
আনফালে কেইটামান নাৰিকলৰ পিঠা বনাই ল'লোঁ মোৰ জোখা মই যিহেতু তিল পিঠা নাখাওঁ কৈছিলোঁৱে আৰু পিঠাগুড়ি কমাই খুন্দিছিলোঁ এয়া চাওক শেষ হৈ গ'ল আৰু গোটেইখন লেতেৰা ফেতেৰা হৈ আছে চাফা কৰিব লাগিব মই গেছটো অফ কৰি দিলোঁ পিঠাকেইটা দেখিবলৈ ভাল লাগিছেনে চাবচোন আপোনালোকেও চুটি চুটি হৈছে নেকি এতিয়া পিঠা গন্তি কৰি ভৰোৱা কাৰ অভ্যাস আছে বাৰু কওকচোন মোৰ কিন্তু এটা অভ্যাস আছে দেই যিকোনো বস্তু বনালে মই গন্তি কৰি ভৰাওঁ লাড়ু হওক পিঠা হওক গন্তি কৰি ভৰাওঁ এতিয়া মই গন্তি কৰি এই চচপেনটোত ধুনীয়াকৈ থৈ ঢাকন মাৰি থৈ দিম আৰু ইয়াৰ পিছত মই বনাইছোঁ জোন পিঠাৰ ৰেচিপি মানে কেনেকৈ বনাওঁ ৰেচিপি ক্ষমা কৰিব ৰেচিপি নহয় জোন পিঠা কেনেকৈ বনাওঁ মই আপোনালোকক দেখাই আছোঁ আহকচোন পিঠা বনাবৰ কাৰণে মই যে আপোনালোকক দেখাইছিলোঁ ময়দাখিনি মই ধুনীয়াকৈ সানি ৰাখিছিলোঁ ঘিউ দি পেলাই এতিয়া এইখিনি মই বেলি ল'লোঁ গোটেইখিনি মই বেলিয়ে ল'লোঁ অকণমান দুটুকুৰা দেৰি হৈ গ'ল এয়া বেলি লৈছোঁ লৈ পেলাই ইয়াতে মই এয়া নাৰিকলৰ যে মই ষ্টাফিংখিনি বনাই ৰাখিছিলোঁ নাৰিকল চেনি আৰু ইলাইচি দি পেলাই এইখিনি মই ইয়াত দি দিম আপোনালোকে কিন্তু ময়দাখিনি সানোতে অকণমান ঘিউ দি সানিব দেই ঘিউটো অকণমান গলাই ল'ব লৈ পেলাই সানিব যিহেতু ঠাণ্ডাকালি ঘিউ গোট মাৰি থাকে এয়া এনেকৈ কৰি আনি লাষ্টৰ ফালে দেখিছেনে এইটো মই ধুনীয়াকৈ অকণমান চেপি দিলোঁ এয়া দেখিছেনে জোন পিঠা আমাৰ ৰেডি হৈ গ'ল এইকেইটা কৰোঁতে খালি অকণমান ধুনীয়াকৈ কৰিব যাতে মানে আপোনাৰ ভিতৰত থকা ষ্টাফিংখিনি তেলত ভাজোঁতে ওলাই নাযায় এতিয়া মানে তেলত ভাজিব লাগিব গোটেইখিনি মই এনেকৈ বান্ধি লওঁ আৰু এটা আপোনালোকক মই দেখাই দিছোঁ চাওক এয়া বেলি ৰাখিছিলোঁ অকণমান পুৰি জোখত বেলি লৈছোঁ ইয়াতে মই ভৰাই দিছোঁ এয়া নাৰিকলৰ এয়া ভাজি ৰখা পুৰখিনি মানে ষ্টাফিংখিনি তাৰপিছত আকৌ মই এইখিনি ধুনীয়াকৈ এয়া দেখিছেনে মই ধুনীয়াকৈ এয়া টাইটকৈ দুটা ছাইড মিলাই লৈছোঁ অকণমান পানী দিছোঁ তাৰপিছতে এতিয়া মই এইখিনি আকৌ এনেকৈ এয়া চাই যাওঁ ধুনীয়াকৈ এখন হাতে এটা আঙুলিয়ে টিপি যাব এটা আঙুলিয়ে এনেকৈ ভাজ দি যাব এই দেখিছেনে এনেকৈ ফ্লেম নোহোৱাকৈ বজাৰত ফ্লেম এভেইলেবল পোৱা যায় আপোনালোকে আনিব পাৰে নোহোৱাকৈ আপোনালোকে হাতেৰে এনেকৈ বনাব পাৰিব বিভিন্ন ডিজাইনৰ ফ্লেম পোৱা যায় এয়া দেখিছে এতিয়া মই এইটো তেলত ভাজি দিম আৰু বহুত দিনলৈকে থাকে 20-25 দিনমানলৈকে সংৰক্ষিত কৰি ৰাখিব পাৰিব আপোনালোকে এনেকৈ এয়া জোন পিঠা গোটেইখিনি মই ধুনীয়াকৈ এয়া ডিজাইন কৰি ল'লোঁ জোনৰ আকৃতিত অৰ্ধজোন আকৃতিত ডিজাইন কৰি ল'লোঁ আপোনালোকে বনাই চাগে মই কেনেকুৱা বনাইছোঁ ক'বচোন কমেণ্টত জনাব ভাল হৈছেনে নাই এতিয়া মই এখন কেৰাহী পাতি দিলোঁ ইয়াতে মই অলপমান ৰিফাইন তেল গৰম হ'বলৈ দিছোঁ তেলখিনি প্ৰায় গৰম হৈছে মই ইয়াতে পিঠাকেইটা এটা এটাকৈ এৰি ভাজিবলৈ দিম এয়া পিঠাখিনি ভজা প্ৰায় হৈ গৈছে মচমচীয়া হৈছে মই অকণমান চাইছিলোঁ আৰু কালাৰটো এনেকুৱা কৰি ৰাখিব দেখিবলৈও ভাল লাগে আৰু যদি মোৰ আজি তিল পিঠা জোন পিঠা বনোৱা আপোনালোকে ভাল পাইছে প্ৰচেছটো তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাব আৰু আপোনালোকে গৈ পেলাই মোৰ চেনেলটো হৰিপ্ৰিয়া পাকঘৰত গৈ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব মোৰ অল নটিফিকেশ্যন পাই থাকিবৰ কাৰণে আৰু লগতে ফেচবুকত গৈ মোৰ হৰিপ্ৰিয়া দেৱী চাৰ্চ কৰি মোৰ চেনেলটো তাতো আছে আপোনালোকে ফ'ল' কৰি দিব ধন্যবাদ আজিলৈ আহিছোঁ সকলোকে শুভৰাত্ৰি